তো হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি স্কুলৰ পৰা 13 আগষ্ট হয়। আজি মানে ৰেলী এটা উলিয়াই আছে আৰু আমি গৈ আছোঁ আৰু পূৰা এক্সাইটেড আজি ভিডিঅ'টো কৰিবৰ বাবে। আৰু ইমানখিনি ভিডিঅ' কৰিব নোৱাৰিব বাৰু, কি হয় নাজানো। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু পূৰা ভাল লাগিব আজি। আৰু এইফালে আছে মহাৰথী, এইফালে হাই কৈ দিয়া। আৰু এইফালে বিশ্বদা আছে, ময়ো আছোঁ। কিবা এটা কৈ দিয়া। নমস্কাৰ। কিবা এটা কৈ দিয়া। ছাবস্ক্ৰাইব। অঁ, এয়া আজি ছাবস্ক্ৰাইব কৰিবলৈ কৈছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক, পূৰা এনজয় হ'ব। তো গাইজ, এইফালে আমাৰ ৰেলীটো ষ্টাৰ্ট হৈ গ'ল। তো চাই থাকক ভিডিঅ'টো। অধ্যক্ষ মহোদয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী, মাতৃগোট, পেৰেণ্টছ টিচাৰ এছ'চিয়েশ্যনৰ ছাত্ৰ ছাত্ৰী, পূৰা ৰেলী, দীঘলীয়া ৰেলী। পূৰা দৃশ্য চাইডক পূৰা হেভি। বেলেগ ৰেলী এইটো, গাৰ্লছৰ ৰেলী, গাৰ্লছৰ ৰেলী। তাৰপিছত আমাৰ এইফালে বয়জৰ ৰেলী এইখিনি। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট মাৰি দিয়ক। এতিয়ালৈকে যদি নাই মৰা আৰু চাউণ্ড কোৱালিটিটো যদি আপোনালোকে ভাল নাই পোৱা কমেণ্ট কৰি দিয়ক। পূৰা গাইজ, পূৰা জুচ লৈ লৈছোঁ পূৰা আজি আৰু পূৰা ভাল লাগিছে আজি। তো আপোনালোকে আৰু ৰাইড এটা কৰিম বুলি ভাবিছোঁ, ৰেলী শিৱসাগৰ ৰাইড 15 আগষ্টৰ দিনাখন। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰা কৰি দিয়ক আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব এনেকৈ। জয় আই অসম। এইফালে বাইদেউহঁত আছে পূৰা, এইফালে 6ৰ বন্দে 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 মাতৰম, বন্দে মাতৰম, ভাৰত মাতা কি, ভাৰত মাতা কি। পূৰা গাইজ আজি পূৰা পূৰা লাষ্টলৈ গৈ লৈছোঁ আৰু পূৰা চিঞৰিছোঁ মাতৰম, ভাৰত মাতা কি। আৰু এইফালে পূৰা আমাৰ বয়জ আৰু গাৰ্লছে পূৰা ফটো মাত লাগি গৈছে। এইফালে 20টা মহাৰথী, এইফালে 11ৰ এয়া, তাৰপিছত এয়া শ্ৰীমন্ত ৰিদীপ আৰু ইয়াৰ নামটো কি আছে, অভিজিত। এইফালে গাৰ্লছ পাৰ্টি আছে পূৰা, এইফালে বলিন আছে পূৰা খেলুৱাই মানুহ। আৰু আজি ব্লগটো ইয়াতে সমাপ্ত কৰি দিওঁ আৰু বেছি নবনাওঁ। আমি ৰেলীটো এতিয়া কৰি আহি গ'লোঁ, তো এতিয়া ব্লগটো ইয়াতে সামৰণি মাৰোঁ। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিয়ক। তো আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।